মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আনিছোঁ 6ষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ মাই লেণ্ড নামৰ কবিতাটি। প্ৰথমে মই কবিতাটি তোমালোকক পঢ়াই দিম আৰু ইয়াৰ পিছৰ ক্লাছটোত ইয়াৰ অসমীয়া অনুবাদ তোমালোকৰ আগলৈ আগবঢ়াম। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আহা। আমাৰ কবিতাৰ শিৰোনাম হৈছে মাই লেণ্ড। এই কবিতাটো ৰচনা কৰিছিল তথা লিখিছিল থমাছ অছবৰ্ণ ডেভিছ নামৰ এগৰাকী লেখকে। এতিয়া আৰম্ভ কৰোঁ। Sea is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No man than hers are braver, her women's hearts ne'er waver. I would freely die to save her and think my Lord divine. আকৌ এবাৰ পঢ়াই দিছোঁ। She is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land, this native land of mine. No man than hers are braver, her women's hearts ne'er waver. I would freely die to save her and think my Lord divine. কবিৰ নাম হৈছে থমাছ অছবৰ্ণ ডেভিছ। ধন্যবাদ। আজিলৈ আহিছোঁ।